ৱে হে চোৱা কথা নকবি আৰু আকৌ ইপিনে সেই ল'ৰা স্কুলৰ ফিজ এই বোলে টিফিন খৰচ তাৰ মাজতে আকৌ সেই টিউচন আছেই আকৌ সেই গধূলি সকলে ওলাই গ'লে এই চাহ খাবলৈ বুলি কিবা এটা আনিবলৈ আছে সেইটোতো গ'ল দেচোন 50-60 টকা মুঠৰ ওপৰত খৰচেই খৰচ কথা পাতিছে শুনা হয় হয় দেচোন নহয়নো কেলে বাৰু ঐ পাপা ঐ 100 টকা এটা দিয়া আকৌ দেৰি হৈছে নহয় মোক হাইয়া শুনিলি নে আকৌ এটা আহিলে নহয় মাজতে 100 টকা ৰচোন দেই মই ইয়াৰ লগত আলোচনাটো কৰি লওঁ এই কি হ'ল ঐ মুখখন এমুনীয়া দুলিটোৰ গতে উফন্দাই থৈছ যে এনেই একো হোৱা নাই সোনকালে 100 টকাটো দিয়া মই যাওঁ মোৰ দেৰি হৈ আছে একো নোহোৱাকে তোৰ মুখখন সেই দুলিটোৰ গতে উফন্দি আছে নে উফন্দি নাথাকিবলৈ তুমি কথা কোৱা কেনেকুৱা লাজে লাগি যায় কিছুমান কথা শুনিলে তোমাৰ মানুহৰ লগত তেনেকুৱা কথা পাতে নে ঐ মই আকৌ কাৰ আগত কি কথা পাতিলো একো নাই পতা একো নাই হোৱা মুঠৰ ওপৰত মই খোজা 100 টকাটো দিয়া মোৰ দেৰি হৈ আছে সোনকালে যাব লাগে ঐ টকা কি গছত লাগিছে 100 টকা খুজিলে মানুহে 100 টকা পায় কি কৰিবলৈ পইচা কি কৰিবলৈ ৰাতিপুৱা ভাতগাল খাই স্কুললৈ গৈছিলিহে আকৌচোন সেই আহি পানীয়ে দমৰা গৈয়ে দেৰিব নোৱাৰা দি এথালি মাৰিলিয়ে আৰু স্কুললৈ যাওঁতেও চাগে মাৰক ফাঁকি ফুকা দি 10-20 টকা লৈ গৈছিলি সেইখিনিতো চুবালিয়ে আকৌ তোক এতিয়া 100 টকা কি কৰিবলৈ লাগে এতিয়া হ'লে মোৰ লগত এটকাও নাই দেই মই এতিয়া 100 টকা দিব নোৱাৰো পাপা দিব নোৱাৰো ক'লে কেনেকে হ'ব আজিকালি পুতুকনৰ বাৰ্থডে নাই পাহৰিলা হপাই মই এতিয়া কি সেই বাৰ্থডে খাবলৈ হুন্দা মুখখন লৈ যাম নেকি ভেবেলা কনপিত মুনুকন সিহঁতে চাগে মোৰ কাৰণে বজাৰলৈ যাবলৈ ৰখি আছে স্কুলৰ পৰা আহোঁতে একেলগে বজাৰলৈ যাম বুলি পাতি থৈ আহিছে আকৌ দেৰি হৈছে নহয় সোনকালে দিয়া বাৰ্থডে তহঁতক খাবলৈহে মাতিছে বাৰ্থডেত কি কিবা কিবি দিবলৈ মাতিছে নেকি খাবলৈ মাতিছে ল'ৰা খাবলৈ যাব পাৰ কিহৰ পইচা কথা কৈ আছো ইপিনৰ পৰা আহিবি পাপা ইমান টকা দিয়া সিপিনৰ পৰা আহিবি পাপা ইমান টকা দিয়া মাৰে আহিব ইপিনৰ পৰা বোলে ইমান টকা দিয়ক সিপিনৰ পৰা আহিব ইমান টকা দিয়ক এই বাপেৰৰ কি টকা গছ আছে নেকি জোকাই দিলে থলকে খহি পৰিবলৈ মোৰ লগত হ'লে এইবোৰ বাৰ্থডে চাৰ্থডে খাবলৈ যাবলৈ পইচা পাতি নাই দে মাৰৰ পৰাই বৈ থোৱা গামোচা এখনকে লৈ যা সেইখনকে দেখাবিগে যা বাৰ্থডে খাবলৈ যাবলৈ তাক 100 টকা লাগে বেলেগ ল'ৰাবোৰক দেখো বাপেকে লাগ বুলি ক'লে যিটোকে লাগে সেইটোকে দিয়ে আমাৰ পাপাটো চালা বাৰ্থডে খাবলৈ যাবলৈ 100 টকা এটা খুজিলো সেইটোও নিদিয়ে সেইটো কাৰণে মই নুখুজো সেইটো কাৰণেতো মই নুখুজো কোনে নকা খুজিবলৈ তইহে খুজি থাক লাজ নাইকিয়া মানুহৰ আগতে লাগ বুলি কওঁতে বস্তু দিওঁতে মাকে একদম চেছ কৰি পেলালে ল'ৰাটো এতিয়া কান্দি কাটি গৈছে নহয় বৰ পিতেকক দিব চাগে খচকে 100 টকা এটা উলিয়াই গামোচা চেলেং ৰুমাল সেইবিলাক দি দিয়ে কত লগৰ ল'ৰা আগতে বাৰ্থডে খালো এতিয়া আকৌ সেই বাৰ্থডে খাবলৈ যাবলৈ 100 টকা এটা লাগে বজাৰৰ সেই আধুনিকতাৰ বস্তুবিলাকে ঘৰৰ এই হাতেৰে বোৱা কাপোৰখনৰ মূল্য দিব পাৰিব জানো সেইবিলাককে ক'লে আকৌ এইবিলাক ল'ৰা ছোৱালীয়ে নুবুজে লাজ কৰে সেইখন দি খাবলৈ গামোচা ৰুমাল চেলেং ঘৰতে বোৱা বস্তু সেইখন দি খাবলৈ কিহৰ লাজ পাপা 2000 টকা নহ'ব নহয় আৰু 500 টকা এটা দিয়া আকৌ কেকটোতে 1500 টকা ল'বচোন কেলে বাৰ্বি কেক অৰ্ডাৰ দিছো বুলি তোমাক কোৱা নাছিলো বাৰ্বি কেক নে চাৰ্বি কেক কোনে কৈছিলে তোক সেইডাল অৰ্ডাৰ দিবলৈ কেক হ'লে হৈছে 50 টকীয়া হওক 100 টকীয়া হওক মুঠৰ ওপৰত কেক হ'লে হৈছে আৰু হেপী বাৰ্থডে কৈ কাটিব পাৰিলে হৈছে ইমান দামী দামটো কোনে অৰ্ডাৰ দিবলৈ কৈছিলে হ'ব যা মোৰ লগত পইচা নাই আৰু সেয়াই মোটামুটি যেনে তেনে বজাৰ কৰি আনিবি আমাৰ পাপাটোৱে কেনেকুৱা কয় চা পাপা কেকটো অৰ্ডাৰ দিয়াৰ পিছত এতিয়া নানিব লাগিলে দোকানীয়ে মোক খুন্দাই আহিবনে বাৰু কেকটো 1500 টকাহে কৈছিলি তোকচোন 2000 টকা দিছো 500 টকাতে বাকী বজাৰ কৰিবি আকৌ হৈ যাব মিলি যাব তই যাচোন সঁচাকে আমাৰ পাপাটোৱে কেনেকুৱা কয় চা কেনেকে মিলিব বাৰু কেলে চাহ খুৱাম বুলি কোৱা নাছিলো লগৰখিনি মিঠাই চিঠাই আনোতেচোন 500 টকাটো শেষ হৈ যাব আকৌ বেলুন চেলুন কিবা কিবি মম চম কিনিবলৈ আছেই মমচোন ঘৰতে আনি থোৱা আছে তাৰে এডাল জ্বলাই দিবি হৈ যাব আৰু বেলুন আনিবলৈ তোক 500 টকা নালাগে নহয় 10টামান বেলুন লৈ আহিবি চুকে কোণে দুটাকৈ ওলমাই দিবি বছ হৈ গ'ল সঁচাকে আমাৰ পাপাটোৱে মোক লগৰখিনি আগত লাজ পোৱাই মাৰিব যেন পাইছো দেই আজি পাপা 500 টকাৰ কাৰণে কেলে এনেকুৱা কৰি আছা দিয়া না দিয়া কেলে মোৰ লগত পইচা নাই বুলি কোৱা শুনা নাই আৰু যদি তোক 500 টকা লাগে তই কিন্তু দুদিনমান ৰখিব লাগিব পুৰখিলে গাহৰি বেপাৰী আহিব গাহৰি বিকি হ'লে তোক দি দিম আমাৰ পাপাটোৱে সঁচাকে মানুহ মাৰি দিব দেই মোৰ বাৰ্থডে আজি পুৰখিলে মই 500 টকা লৈ কি কৰিম বাৰু পুতুকন বাৰ্থডে বজাৰ কৰিবলৈ যাওঁ নেকি আকৌ ককা আজিকালি মোৰ বাৰ্থডে নহয় জানো বাৰ্থডে কাৰণে বজাৰকেইটা কৰি আনোগে বুলি ভাবিছো কেক চেক চব অৰ্ডাৰ দি থৈ আছে হয় নেকি তেতিয়াহ'লে মোলৈও সেই কোৱাটাৰ এটা লৈ আহিবি তোৰ বাৰ্থডে নামতে আজি খাই দিম কোৱাটাৰ অনা কথা কয় মম বেলুন আনিবলৈকে পইচা মাথা মাৰি ফুৰিছো পাপাক 500 টকা এটা খুজিছো সেইটোকে পাপাই দিয়া নাই মম বেলুন আনিবলৈকে মোৰ পইচা মেনেজ হোৱা নাই আকৌ কোৱাটাৰ অনা কথা কয় খুৱাম হিৰ কোৱাটাৰ জ্বলা জুইত পুৰা ঘিউ পৰি গ'ল কিন্তু দেই বজাৰলৈ একেলগে যাম বুলি কৈ এহেঁতৰ দুটা কোনো খবৰ খাতিয়ে নাই যে কি হ'ল আকৌ তাকেতো ইমান দেৰি ৰখি কিবা আমনি লাগি গৈছেগে ইহঁতকেইটা এনে খুৱাই কবালৈ যাম বুলি ক'ব ৰৈ মানে তো সেই নেযাওঁ লাগি যাবগে তাৰপিছতহে ওলাবহি মই যি দেখিছো এহেঁতলৈ ৰৈ থাকিলে গধূলি হ'বগে যেনহে পাইছো আৰু আমিয়ে গৈ থাকো নহ'লে ব'ল গধূলিয়ে হওক যিয়ে হওক অকণমান ৰখি দে এই থৈ গ'লেগে আকৌ সেইটোকে বলকি থাকিব ফটাকানি মুখখন অলপ বুলি ভাবিছা নেকি গোটেই একেবাৰে লাও পাত কচু পাত ভলে বকি থাকিব ভেবেলা তই অকলে আহিলি যে বাকীকেইটা ক'ত দেখাই নাইচোন তো ফটা
নাহে নেকি? ঐ পুতুকণ ক'ত আমাৰ লগত যাব? ঐ পুতুকণে পালোৱানদাৰ লগত অথনিতে বজাৰলৈ গ'ল। সেইটো ঘূৰিও আহিব হ'ল। ফটাকানি যাব অহাই নাইচোন সেইটো। মই আকৌ মোৰ দেৰি হৈছে বুলিহে ভাবিছিলো। কি ভাবিছিলো? দেৰি হৈছে আকৌ। এঘণ্টামান হ'ল আমি ইয়াত ৰখি থকা। তহঁতি নহা কাৰণেহে ৰখি আছো। নহ'লে আমি গৈ বজাৰ পালোগেহেঁতেন ন কণপিত? তো মামুলি দেৰি ৰখিছো ইয়াত। সেইটো চা ফটাকানি যিটোহে খোজ দিছে যেনিবা সি 6 মাহমান খাবলেহে পোৱা নাই। ফটাকানি সোনকালে আহিছো নহয়, পালোহিয়েচোন। কেলে ইমান টেটুডাল ফালিছ? টেটুডাল ফলা কথা কবলৈ আহিছ? তহঁতৰ কাৰণে ৰখি ৰখি ইয়াত কঁকাল বিষ হৈ গৈছে। মামুলি দেৰি ৰখিছো বুলি ভাবিছ? ইমান দেৰি লাগে নি ঘৰৰ পৰা ওলাই আহোঁতে? নে সেই বজাৰলৈ যাবৰ কাৰণে একদম পুৰা মেকআপ চেকআপ মাৰি আহিছ? মেকআপ চেকআপ মাৰি আহিছ? কি কথা কৈছ এইবিলাক? মোক ছোৱালী মানুহ বুলি ভাবিছ নেকি? হ'ব দে, হ'ব ব'ল, এতিয়া আহি পালে যেতিয়া যাব লাগে বজাৰলৈ। ব'ল, সেইপিনৰ পৰাই যাম ব'ল। মুনুকণ, কণপিত আৰু ভেবেলা, তহঁতি বাৰ্থডে খাবলৈ কি ল'বি ন? মোক পাপাই বাৰ্থডে খাবলৈ 100 টকা এটা দিছেহে। বজাৰলৈ গৈ চাওঁচোন, 100 টকাকে কিবা এটা ভাল প্ৰেজেণ্ট ল'ব লাগিব। মোকোহে 100 টকাহে দিছে, বেছি নাই দিয়া নহয়। বোলে এটা মানুহে সেই এসাঁজহে ভাত খাবি 100 টকাই হ'ব। মোকোহে 100 টকাহে দিছে। ময়ো সেই 100 টকাৰ ভিতৰতে কিবা এটা প্ৰেজেণ্ট ল'ব লাগিব। তাৰ আকৌ 20 টকামান বচাব লাগিব। কাইলৈ মোক কাঠ পেঞ্চিল এটা ল'ব লাগিব, ৰবৰ এডাল ল'ব লাগিব, আকৌ কাটাৰ মেচিন এটা ল'ব লাগিব। গোটেইটো খৰচ কৰি পেলালে মুদাই মৰিব। মই সেই 80 টকামান ভিতৰতহে ল'ম। তেতিয়াহ'লেচোন চব 100 টকীয়া কোম্পানী। আমি নহ'লে কাম এটা কৰিলে কেনেকুৱা হ'ব বাৰু? কাম? কি কাম কৰিবি হয়? মই যি দেখিছো আমি গোটেইকেইটাচোন সেই 100 টকীয়া কোম্পানীহে। গোটেইকেইটা 100 টকা মিলাই 400 টকা তেতিয়া একেলগে ভাল কিবা এটা কিনি দি দিওঁ বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু? মই আকৌ 100 টকা মিলাব নোৱাৰিম নহয়। 20 টকা এটা কমকে দিম, 80 টকাহে মিলাব পাৰিম। হ'ব দে, তই 80 টকা মিলাবি বাৰু। বেয়া নহয় কিন্তু। 100 টকা দি এটা প্ৰেজেণ্ট দিয়াতকে একেলগে গোটেইকেইটাই মিলাই পানি ভাল কিবা এটাই দিওঁ তেতিয়াহ'লে। ব'ল তেতিয়াহ'লে সোনকালে যাওঁ ব'ল। পুতুকণ, ডেকৰেশ্যন কেনেকুৱা দেখিছা? পালোৱানদা, মজা বৰ ধুনীয়া হৈছে দেই। আপুনিচোন বিয়াৰ চিয়াৰো এইবিলাক কাম ল'ব পাৰিব। পালোৱান, কোনটোৱে সজালি বৰ ধুনীয়া লাগিছে চাবলে। পাপা, পালোৱানদাই সজাইছে। পাৰিছে ন? পাৰিছে বৰ ধুনীয়া সজাইছে দেই সঁচাকে। ভগৱানৰ আশীৰ্বাদত যি পাৰিছো আৰু। পুতুকণ, বেলুনবোৰ কি কৰিলি আৰু? বেলুন ঢেৰ অনা দেখিছিলো নহয়। আছেতো, আৰু 2 পেকেট ফুলাবলৈকে আছে। তেতিয়াহ'লে বেলুন ফুলাবলে তোৰ লগৰখিনিক মাতি দিব লাগিছিলে আকৌ। নেমাতিলি নেকি তই? ময়ো পুতুকণক সেইটোকে কৈছো। মুনুকণহঁতক ভেবেলাহঁতক মাতি দিব লাগিছিলে। পতাপত সিহঁতে বেলুনখিনি ফুলাই দিয়াহেঁতেন আৰু অকণমান সোনকাল হ'লহেঁতেন। সিহঁতক মাতিছিলোতো পালোৱানদা। আজি ঘৰখন গোটেই ৰমকে জমকে পুতুকণৰ বিয়াৰ নিচিনাহে লাগিছে আৰু। পালোৱান, দতি কওক। বৰ ধুনীয়া লাগিছে কিন্তু দেই ৰুমটো। বৰ ধুনীয়া সজাইছা তুমি। হয় নেকি ককা? পালোৱান, আমাৰ গাঁৱৰ সেই সিটো মই কলিবুৰি কানি আমাৰ পুতুকণৰ বিয়াখনকে পাতি থৈ দিম নেকি নহ'লে বাপেকে। এনেও ভাত শাক বনাবলৈ মানুহ এজনী দৰকাৰ হৈ আছে। দতি, বেয়া নহয় কিন্তু। পুতুকণে বা কি কয় এতিয়া? এইটো মানে বুঢ়াটো কেতিয়া ক'ত কি কথা ক'ব লাগে একো মানে কাণ্ড জ্ঞান নাই। আজি বাৰ্থডে দিনাখন জাহা তাহা কথা কৈ থাকে নেকি? সেই কলিবুৰিজনী ইমানে যদি পচন্দ লাগে নিজে আনি ল'লো হয়চোন। যেতিয়াই তেতিয়াই মোৰ লগত যোৱা দি থাকিব। বিয়াত মিটাৰ মাৰি যায় দেই মই এনেকুৱা কথা শুনিলে। ভেবেলাহঁতক কণপিতহঁতক মাতি দিয়াগে যোৱা। চিঞৰ এটা মাৰি দিয়া। অকণমান সিহঁতিও সোনকালে আহিলে বেলুন চেলুনবোৰ ফুলাই দিলে কামবোৰ অকণমান আগবাঢ়িব। নে কি দতি? যাওঁ সিহঁতকে মাতিবলৈ যাওঁ মই। দতিও পুতুকণক ভাল খং উঠাই থাকিব পাৰে দেই। সেইটো গোটেই খঙত টিঙুই তোলা হৈ গ'ল। সঁচাকে আমাৰ বুঢ়াটো কি হয় কি নাই মই ধৰিবই ন। যেতিয়াই তেতিয়াই অকল কলিবুৰিজনী কথা কৈ থাকিব। কেতিয়াবা এই পুতুকণৰ উষ্মা উঠিব। কলিবুৰি কানি আমাৰ বুঢ়াটোকে চঞ্জাই দিম বাপেকে। আৰু এইকেইটাও লগৰ নামত কলংক। মুনুকণৰ ভাগৰ বাৰ্থডে থকা আমুকাই সেই ৰাতিপুৱাই গৈ উপস্থিত হৈছিলোগে। মোৰ বাৰ্থডে এতিয়ালৈকে সিহঁতৰ কোনো খবৰ খাতিয়ে নাই। এতিয়া আকৌ যাৰ বাৰ্থডে সিয়ে বেলুন ফুলাবলৈ মানুহ বিচাৰি ফুৰিবলগীয়া হৈছে। এয়াই কপাল পুতুকণৰ দেই। ফটাকানি, ৰেডিঅ'টো দেখিবলৈ সঁচাকে মজা লাগিছে ন? আজিকালি ৰেডিঅ' মানুহে নুশুনাই হ'ল। আমি বৰ আনকমন বস্তু এটা উঠাই আনিলো আকৌ ন? মেমৰিখন লৈ অহাহেঁতেন গান এটা বজাবই পাৰিলোহেঁতেন ইয়াতে। এইটো গিফ্ট দিবলৈ অনা বস্তু কিবা ইউজ কৰে নেকি? আমিচোন ইয়াত গান বজালেতো ছেকেণ্ড হেণ্ডে হৈ যাব। ল'ৰাহেঁত, তহঁতি বৰ ভাল বস্তু এটা আনিলি দেই। দাদাই, ভাল লাগিছে ন? গিফ্ট দিবলৈ আনিছো। তহঁতি এইটো কি গিফ্ট দিবলৈ আনিছ নেকি? মোকে দিবি না? আপোনাক দিবলৈ আনিছো। আজি পুতুকণৰ বাৰ্থডে নহয়, বাৰ্থডে দিবলৈ আনিছো কিবা। ইমান দামী বস্তুটো কোনটোৱে আনিলি তহঁতি? আৰু বাৰ্থডেত ইমান দামী বস্তু গিফ্ট দিয়ে নেকি? এটাইহে খাবিগে তহঁতি? এইটো আমি অকলশৰীয়াকে অনা নাই নহয়। গোটেই 4টা পইচা মিলাই পানিহে এইটো আনিছো। মই ঘৰত সিহঁতিকেইটা আহিব বেলুন ফুলাব সেই বুলি অপেক্ষা কৰি আছো। তহঁতি গোটেইকেইটাই ইয়াত ৰখি লৈ মানে সেই মহলা মাৰি আছ। কি মিটিং পাতিছ? কি মিটিং পাতিছ? তহঁতৰ বিলাকৰ বাৰ্থডে পাতিলে আকৌ আমুকা সেই ৰাতি
দেখি পাবলে নাই ঐ এখন কাপোৰে যা নগুছেতো ঠাণ্ডা আকৌ আহিব ৰ না ঐ এইটো ঐ পুতুকন ঐ ৰচোন ৰ ঐ আমি মানে নোযোৱা কাৰণে তাৰ পুৰা মিটাৰ মাৰি আছে দেখিছ নাই আমাৰ কথা শুনিবলৈ তাৰ সময়ে নাই খাই মাৰি দিছে ঐ ফটাকানি বল ঐ বল বল সঁচাকে তোন পাই ঐ বেলুন চেলুন ফুলাব লাগিছিলে নহয় পাহৰিয়ে থাকিলো আমাৰ বাৰ্থডে পাতিলে সি ৰাতিপুৱাই আহি চব কাম কৰে সি আকৌ আমি কিটাহে এতিয়ালৈকে যোৱা নাই ঐ বল 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 সোনকালে বল ঐ আমি নোযোৱা কাৰণে সেইটো মাথা চাথা গৰম হৈ গৈছে কিজানি ঐ বেলুন চেলুনো ফুলাবগে লাগিবতো আহিবলৈ কৰিবলৈ বহুত কাম আছে তোন আকৌ মামুলি কাম আছে নেকি এনেই তাৰ ভাগৰ মাথাটো গৰম হৈ থকা নাই নহয় তহঁতি গীতা ইয়াতে এতিয়া ৰখি লৈ সেই লেকচাৰ মাৰি থাকিব নালাগে যা যা সোনকালে যা ল'ৰাটোক অকমান সহায় কৰি দেগে আকৌ খাবলৈ মাতিছে বুলি অকল খাবলৈহে যাবি নেকি সোনকালে পুতুকণটো মানে কলেনো গ'ল আমো নাই ফৰমঠিও নাই মানুহ মাতিবলৈ যোৱা মানুহচোন খবৰ খাতিয়ে নাই মোৰ কাম হৈ গ'ল সিহঁতি আহে মানে হাউতকে মই ঘৰৰ পৰা এপাক আহোগে কেনিবা যায় নেকি বোলো কাম বন হৈ গ'ল তোমালোকেও নাই হাউতকে বোলো ঘৰৰ পৰা আহোগে বুলি ভাবিছিলো আহিছে সেইকেইটা গোটেইকেইটা আহিছে ভালকে বকিলোগে নহয় ফটাকানিহঁতৰ ঘৰতে গোটেইকেইটাকে লগ পাই হয় নেকি পালোৱান দা বেলুন চেলুন আপুনি লগাই পুৰা ফিনিচিং মাৰিয়ে দিলে মানে ধুনীয়া লাগিছে দেই পালোৱান দা আপুনিয়ে ৰুমটো সজালে নেকি তোন আকৌ তোমালোকে আহিবা আহিবা বুলি ৰৈ ৰৈ আমনি লাগিলে মই বোলো এনে বহি থকাতকে সজাই পেলাও বঢ়িয়া বঢ়িয়া বৰ ধুনীয়াকে সজাইছে দেই পালোৱান দা মোৰ ভাগৰ বাৰ্থডেটো আপোনাকহে মাতিব লাগিব হ'ব আহক বাৰিষা বোলে কাটক পাত ৰৈ যা বিয়নি খাই যা ভাত তোৰ বাৰ্থডে গৈছেহে আৰু 11 মাহ মান আছে চাগে এতিয়াৰ পৰা ইমান চিন্তা কৰিব নালাগে এইজনা খংটো কমাই নাই যেন পাইছো দেই পুতুকন এতিয়া আহি পালোহি নহয় এতিয়া খং ৰাগবিলাক কৰি নাথাকিবি আকৌ হয় না পালোৱান দা তোন আকৌ বাৰ্থডে দিনাখন বৰকে খং ৰাগ কৰি থাকিব নাপায় নহয় পুতুকন যি হ'ল হ'ল আৰু সেইবিলাক বাদ দিয়া এতিয়া মুনুকনহেঁতিও দেৰি কৰো বুলি কৰা নাই নহয় তেহেঁতৰ চাগে কিবা এটা অসুবিধা হোৱাৰ কাৰণেহে দেৰি হ'ল হয় নাই মুনুকন পালোৱান দা একদম সঁচা কথা এটা কৈছে দেই কিন্তু আমি বজাৰলৈ গৈছিলো আকৌ বজাৰৰ পৰা ঘূৰি আহোঁতে দেৰি হ'ল খোজকাঢ়ি যোৱা খোজকাঢ়ি অহা আনকালে আকৌ টেম্পু বিলাক পিট চলি থাকে আজি যাওঁতেও টেম্পু এখন নাপালো আহোঁতেও টেম্পু এখন নাপালো সেইটো কাৰণেহে দেৰি হ'ল পালোৱান বেলুন বিলাক বৰ সাংঘাতিক ষ্টাইলত লগালি নেকি হয় বৰ ফাউক ফাউক ঘূৰিছে যে পেটুৱা কাইদ ডিজিটেল ষ্টাইল আকৌ হয় নেকি পুতুকন বাৰ্থডে কেক কাটি খতমে কৰিলি নেকি মোলে থলি নাই আকৌ নাই কটা পাপা কাটিমহে এতিয়া এইকেইটা নাই হৈছিলে এইকেইটাকে বিচাৰি কচাই আনিছোগেহে কাটিম আৰু এতিয়া লাহেকে শুভ কামত পলম কিহৰ যা আকৌ তেতিয়াহ'লে কেকটো উলিয়াই আনগে সোনকালে হেপী বাৰ্থডে কৰি দিওঁ পুতুকন যোৱা কেকটো উলিয়াই আনাগে মই আকৌ সেই বাৰ্বি কেক যে বহুত দামী কেক নহয় জানো এইবোৰ আকৌ বোলো কেনেবাকে আগতীয়াকে উলিয়াই থলে আকৌ গলি মলি নাইকিয়া হৈ থাকে নেকি সেই বুলিহে উলিয়াই নাই আনা যোৱা তেতিয়াহ'লে আনিব লাগে আৰু হেপী বাৰ্থডে কৰিব লাগে পুতুকন মোৰ বাৰ্থডে জ্বলোৱা আগতে চাকি এগছ লৈ আহিবি এইবিলাক মম চম জ্বলোৱাতকে মাটি চাকি গছ জ্বলালে ভাল লাগে মোৰ বাৰ্থডেটো এবাৰ মম জ্বলাবলৈ নিদিলে নহয় মায়ে মাটি চাকিহে জ্বলালো মাটি চাকি গছে ভাল লাগে মাটি চাকিকে আনিবি যা পুতুকন বৰ ধুনীয়া কথা কৈছে দেই কিন্তু মুনুকনহেঁতি যা মাটি চাকিকে এগছ লৈ আনিবি যা মুনুকন তইও আছোন বস্তুবোৰ মোৰ অকলে আনিবলৈ অসুবিধা হ'ব দুইটাই আনিমা বল পুতুকনক আমি দিবলৈ অনা গিফ্টটো তেতিয়া ইয়ালৈকে লৈ আহো নেকি ইয়ালৈকে লৈ আহা যোৱা ইয়াতে কেক কাটিব যেতিয়া ইয়াতে দিব লাগে ভেবেলা ফটাকানি বল আমাৰ প্ৰেজেণ্টটো লৈ আনোগে বল ৰাম প্ৰেজেণ্টটো আনোগে বুলি 3টা গৈছে যে বৰ ডাঙৰ প্ৰেজেণ্ট আনিছে নেকি হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো